খবৰৰ কমিউনিকেশ্যন বিলাক অলপ দেৰি হয় টেষ্ট কৰাইহে আহে চাগে এই খবৰ আৰু কিয় টেষ্ট কৰিব মুঠতে মই নবহো পাঠত মই নেজানো সিহঁতে কিয় মোৰ ক্ষেত্ৰত এনেকুৱা কৰিলে সেইজনী আইতাই সনা পিঠাগুৰি খাই খাই মই স্কুল গৈছিলো তেনেকে ডাঙৰ হ'ব দিয়ক আমাক কি কৰিলে হ'ব দিয়ক আপুনি চোৱাটো মানিব পাৰিব তেতিয়াহ'লে নাম কেঞ্চেল কিয় আৰে আপুনি দেখোন নামত বহিবই নোৱাৰিব মই নবহো ইহঁতে পাৰিব জানো মই আঁতৰৰ পৰা ডাইৰেকশ্যন দি থাকিম এক্সিকিউটিভ মিটিঙত এতিয়া এই কথাটো মই প্লেচ কৰিম কিহৰ এক্সিকিউটিভ মই যে হঠাৎ চোৱাত পৰি গলো প্লেচ কৰিম হ'ব নামৰো এক্সিকিউটিভ মিটিং হয়নে লেডিজ এণ্ড জেণ্টলমেন এই অসমীয়াতে কচোন হঠাৎ ধূমকেতুৰ দৰে অহা এভাগ খবৰ যে মোৰ আইতাক এই পৃথিৱীৰ পৰা লৈ গ'ল মই আজিৰ পৰা কাক আইতা বুলি মাতিম পিহ কিয় হেই বাবা মই আজি এই সেৱাভাগৰ বাবে সামাজিক নিয়ম নীতি মানি মই হয়তো দূৰে দূৰে পৰিচালনা কৰিব লাগিব মই এটা শোক সন্তপ্ত পৰিয়ালৰ দৰেই এতিয়া ব্ৰতে আছো বা আপোনালোকে খবৰ ললে চাগে খাবলৈ পাম চৰুঠাটো দুঠা গ'ল তেনেহলে ব্ৰতত নাথাকিলেও হ'ব নিজৰ চোৱা খাটিবলগীয়াকে নিজৰ নহয় চাগে নহলেনো চতুৰ্থা পিছতহে খবৰ দিয়ে নে কৰোণা কাল চলি আছে যে মা খবৰৰ কমিউনিকেশ্যন বিলাক অলপ দেৰি হয় টেষ্ট কৰাইহে আহে চাগে এই খবৰ আৰু কিয় টেষ্ট কৰিব মুঠতে মই নবহো পাঠত তই বহিবি আৰু যদি অসুবিধা পাইছ ক নাম সামৰণি পাতি দিওঁ মুঠতে মই ডাইৰেকশ্যন দিম তই পঢ়িবি হ'ব দে মই পঢ়িম এইখিনিতে আছিলা প্ৰসাদ বল, বল। দিলা বল, বল, আহা। চব যেন দাম লেটি বেটি নকৰিবি মোৰ লগত আগবাঢ় আও হৰে আও ৰাম হেল্ল' এই গৈছো ৰ'ব মাইকী মানুহ ওলাওতে সময় লাগে নহয় গৈছো ৰ'ব কৃষ্ণ বস্তু তই পুথি ভাগত বহ অকে অকে নহয় ভাদ মাহৰ নাম ল'বি ইংলিছ বাদ দে বহ হ'ব দেই এই মোহন তই এইফালে তই চেং হলা তই এইফালে পজিশ্যন বিলাক ঠিককে লহচোন তৰা মাই মাইকী মানুহ সেনেকে বহে আমি বহিব নাজানো নেকি কিবা বেছি কয় অ দে হ'ব দে 5 মিনিটত পজিশ্যন লহ মই আহি আছো দে ৰেডি হ অকমান চবে ধ্যান কৰি ল জয় বৰাই বাথৌ কৃষ্ণ 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 জিনিস ফাঁচলি পেটব প্ৰসাদ কোমলিছেনে কোন আইতা তুমি চিনি নাপাবা মই যদি চিনিয়ে নাপাওঁ তেতিয়াহ'লে আমাৰ চোৱা লাগিল কেনেকে তুমি চিনি নোপোৱাকেতো মই চুৰ ডকাইত বিলাক ধৰি জেললৈ প্ৰেৰণ কৰো কেনেকে কৰো অ বসুদা এই চতুৰ্বিংশতিতম অৱতাৰৰ পৰা আৰম্ভ কৰক দিয়ক প্ৰথম কীৰ্তন একো নহয় আৰম্ভ হলেই নেকি বাৰু আহক এইখিনিলে দে কৃষ্ণ দে আৰম্ভ কৰ কোনটো ধৰিছ চাওঁ বস্তু ৰ কৃষ্ণ কৃষ্ণ দেখুৱা দাঙি এইটো চতুৰ্বিংশ এটা হ'ব এই অৱতাৰ অৱতাৰ ধৰ আৰম্ভ সুৰ মনত আছে নহয় মই পুথি পঢ়া শুনিছো আগতে অ